আইফোন লোৱা মানে হ'ল পইচা নষ্ট কৰা বুজিলোঁ আইফোন ল'লোঁ কাৰণে একদম ছোৱালীৰ মাজত পূৰা চাল দিম বুলি কিন্তু মানে ছোৱালী হাতে হাতে মানে আইফোন আইফোনৰ মানে একো মানে কামেই নাই মানে আইফোন লোৱা মানে একো মানে পেলাই থৈ দিয়ে অকল মানে ভিডিঅ' কাৰণে ভাল একো কামেই নাই আইফোনৰ হেল্ল' গুড মৰ্ণিং মানে আপোনালোক আজি মোৰ মানে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মানে মোৰ মানে পাৰ্চেল আহি আছে যিহেতু আপোনালোকে জানেই মই আইফোন লৈছিলোঁ মানে আইফোনটো ল'লোঁ যদিও মানে মই ভাবিছিলোঁ ছোৱালী আগত চাল তাল মাৰিম বুলি কিন্তু কি ক'ব আৰু যেতিয়াবা পূজা মানে বিগ বিলিয়ন দি দিলে মানে একদম মানে গোটেই মানে প্ৰত্যেক হাতে হাতে ছোৱালীৰ হাতে হাতে মানে আইফোন হ'ল তো একো মানে পইচা চইচা মোৰ অচুলে নহৈছে আৰু এটা কথা আইফোনটো লৈ মানে একো লাভেই নাই মানে আইফোনটো ল'লে মানে এটা এণ্ড্ৰইড মোবাইল লাগে আৰু আইফোনটো মানে মোবাইলত কাম চাম নিদিয়ে তো সেইটো ভালদৰে কথা পাতিম তো এতিয়া মই মানে মোৰ এণ্ড্ৰইড মোবাইলটো আহি আছে মই এতিয়া লওঁগৈ কিন্তু আইফোন মানে লোৱাতকৈ নোলোৱাই ভাল মানে একো কাম নাই একদম ফকটীয়া হয় মানে অকল মানে ভিডিঅ'ৰ কাৰণে ভাল বেলেগ মানে একো কামেই নহয় তো এতিয়া মোবাইলটো আনিব যাওঁ এতিয়া মই সূৰ্যক লগ কৰি লওঁগৈ আৰু ময়ো লৈছোঁ তাৰপৰা আপোনালোকে এতিয়া আনবক্সিং কৰি দেখাম ইয়াত কিনো আছে আপোনালোকে গম পাইছে কিবা কিবি আছে সৰুৱা বস্তু ধুনীয়াকৈ এতিয়া আমি আনবক্সিং কৰিম আজিকালি জামানাখন মানে বদলি গ'ল মানে আজিকালি অৰ্ডাৰ দিলে যে কি যে বস্তুবোৰ যে এনেকৈ পেকিং সেনেকৈ নাহি যায় হয় ন আগতে আমি দোকানৰ পৰা ল'ব লাগে আজিকালি দোকানৰ পৰা ল'ব নালাগে একদম ঘৰত দি থৈ যায় এইটো তাৰপৰা এইপিনে চব কেনেকৈ পেকিং চেকিং কৰি দিছে একদম কেনেকুৱা ডাঙৰ মানে কি হ'ব দুনিয়াখন পূৰা বদলি হৈ গৈছে ন সঁচাকৈ দেই এই আনবক্সিং কৰ ভাল কি আছে ইয়াত মানে আইফোন এটা আছে আইফোন এনেকৈ আহে নেকি আজিকালি এনেকৈ আহে ফ্লিপকাৰ্টত অ' তো এতিয়া আমাৰ ওচৰত কি আছে গম পাইছেনে আপোনালোকে আইফোন এইপিনে চাব পাৰিছোঁ এইটো আইফোন চেমচাং লাগে চেমচাং আইফোন এটা লগত এটা ফ্ৰী নেকি এই আচলতে চেমচাংটোৰ লগত আইফোন ফ্ৰী দিছে সেইকাৰণে এইটো আইফোনটো ফ্ৰী চেমচাং ন আপুনি দেখিব পাই খোলাটো আৰু দাঙি দিয়া আইফোন চেমচাং কি কৰিম ইমান হেভি মোবাইল মানে কেছটো কি হ'ল আমি দুটাই মানে গাৰ্লফ্ৰেণ্ডৰ কাৰণে আনিছোঁ মই চেমচাং দিম ই আইফোন দিব তাৰপৰা এতিয়া যাওঁ আৰু লগ কৰিব যাওঁ এতিয়া ওলাংগে ন তাৰপৰা ডেটিঙত যাম বল তো গাইছ এতিয়া আমি ঘৰ আহি পালোহি মানে ভাত চাত খাই ল'লোঁ আৰু মোবাইলকেইটা মানে ইয়াত মানে বাঁহ চাগত থৈ আহিলোঁ আৰু মোবাইলকেইটা লৈ ল'লোঁ তো এতিয়া মানে আমাৰ সূৰ্যে মানে মোবাইলত মানে টেম্পাৰ গ্লাছ লগাব যাব বোলে তো এতিয়া ওলাইছে পিনে ক'ত যাবি টেম্পাৰ গ্লাছ লগাই আহোঁগৈ এখন মানে ছেফটিটো ফাৰ্ষ্ট ন তাৰপৰা এতিয়া আমি বস্তু লগাই লগে তাৰপৰা যাম আৰু আপোনাক দেখাম তো গৈ থাকোঁ তো গাইছ মানে মোৰ মানে গাটো বহুত বেয়া সেইকাৰণে মানে গৈ আছিলোঁ এতিয়া আমি মানে কিবা মোবাইলত কোৱা লগাম বুলি তাৰপৰা একদম মানে পূৰা গা চা বেয়া যে এতিয়া বাইকখন মই চলাব নোৱাৰোঁ এতিয়া সূৰ্যই চলাব লাগিব আৰু মানে ৰাস্তাতে বমি কৰি দিছে এইটো এনেই নকবি আৰু বমি কৰা কথা তাৰপৰা এতিয়া আমি যাওঁ ওলাইকে ধুনীয়াকৈ যাওঁ ইয়াৰ পৰা তো মানে যিহেতু খানা চানা ৰাতিপুৱা একো খোৱা নাছিলোঁ মানে পেটটো অলপ গেছ হৈ গৈছে তো কিবা কিবি লৈ লগে তাৰপৰা কিবা এটা খাম আৰু সিহঁতৰ ঘৰত অলপ মানে ভাত খাই আহিলোঁ সেইটোৱে খাব পৰা নাই হয় মুখখন মানে ৰাস্তাতে বমি কৰি দিছে এনেই এইটো তাৰপৰা আমি এতিয়া ওলাই যাওঁ যিহেতু আপোনালোকে গম পাইছে সেইদিনা আমি মোবাইলত মানে কভাৰ চভাৰ লগাব গৈছিলোঁ আৰু মোৰ মানে গাটো বহুত বেয়া সেইকাৰণে মানে মোৰ ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু এতিয়া নেক্সট ডে মানে ভিডিঅ' কৰি আছোঁ মই আৰু এতিয়া চাব পাৰে পুৰি সেউজীয়া দৃশ্য একদম বতৰটো বহুত ধুনীয়া কৰিছে আজি মানে একদম পূৰা ভিডিঅ' আৰু ৰিলচ বনোৱা দিন হয় তাৰপৰা কি ক'ম আৰু যিহেতু মই আইফোন এটা লৈছিলোঁ আপোনালোকে জানে আইফোনটো ভাবিছিলোঁ ছোৱালীটোৰ লগত চাল তাল মাৰিম কিন্তু মানে কি হ'ব যদি মানে ছোৱালী যদি আগত যদি মই কৈ কিনে হেল্ল' বুলি যদি ফোনটো উলিয়াই দিওঁ হয় ছোৱালীজনীও আইফোন উলিয়াই দিয়ে কি ক'ম মোৰতো মানে পইচা অটো বহুত দুখ হয় মানে আৰু জানে আৰু আইফোন থাকিলে মানে আমি আগতে ভাবোঁ যে বেলেগৰ হাতত আইফোন দেখোঁ আইফোন ল'ম বুলি কিন্তু মানে যেতিয়া আমি ল'লোঁ তেতিয়াহে গম পাইছোঁ যে আইফোনৰ মানে একো কামেই নাই আইফোনটো লৈ মানে এনেই মানে পইচা মানে নষ্ট কৰা নিচিনা হ'ল আৰু আইফোনটো ল'লোঁ যদিও মানে একো কাম চাম নহয় অকল ভিডিঅ'ৰ কাৰণে ভাল কেমেৰা কৰিব পাৰি আৰু বেলেগ মানে একো কাম কৰিব নোৱাৰি এণ্ড্ৰইডত মানে যোনবোৰ কাম কৰিব পাৰি সেইবোৰ মানে আইফোনত কৰিব নোৱাৰি আৰু সেইকাৰণে মই এণ্ড্ৰইড মোবাইল এটা দেখিছে মানে চেমচাঙৰ এটা লৈছোঁ আকৌ মানে পইচা মানে নষ্ট কৰা নিচিনা হ'ল আৰু এতিয়া মানে যিহেতু আইফোনটো ল'লোঁ এতিয়া ভিডিঅ' বনাবই লাগিব তো ভিডিঅ' বনালোঁ দেখালোঁ এতিয়া মানে সিমানে আপুনি চাওক যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই